বাইদেউ প্ৰথমতে মাতৃভূমি নিউজলৈ আপোনালোক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি ঢেকীয়াজুলিৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আপুনি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল। কি ক'ব, আপোনাৰ মনোভাৱ জানিব বিচাৰিম। অসমৰ এখন খুব বিশেষভাৱে সকলোৰে চিনাকি এখন মহাবিদ্যালয়, ঢেকীয়াজুলিস্থিত এখন লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত আজি অংশগ্ৰহণ কৰিলোঁ। 54 সংখ্যক নৱাগত আদৰণি সভা অধ্যক্ষ মহোদয়ে আমন্ত্ৰণ জনাইছিল। আহি ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ আৰু আটাইতকৈ ভাল লাগিল যে কথা শুনাৰ কথা কোৱাৰ এটা পৰিৱেশ আছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ কিছু প্ৰতিভা, তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আছে তেওঁলোকৰ, আৰু সেইখিনি দেখিও খুব আপ্লুত ভাল লাগিল যে ইয়াত সেই বৃত্তিমুখী চৰ্চাটো আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীসকলক লগ পাই ভাল লাগিল আৰু এখন মহাবিদ্যালয় যেনেধৰণে কল্পনা কৰা যায় তেনেকুৱা এটা খুব সুন্দৰ ভাল লগা পৰিৱেশ। ইতিমধ্যে আপুনি বৰ্তমান ছ'চিয়েল মিডিয়াত মানে আপোনাৰ ভিডিঅ' কোনোবাই আপলোড কৰিলে ইমান জনপ্ৰিয়তা লাভ কৰে, মানে মিলিয়ন ভিউ হৈ যায়। আনকি উত্তৰ পূৰ্বাঞ্চলত চলে, অকল অসমতে নহয়। আপোনাৰ অনুভৱ কেনেকুৱা? ইমান এটা আপোনাক মানুহে ভাল পায়, আপোনাৰ কণ্ঠবোৰ, আপোনাৰ মাতবোৰ ইমান মানুহে আঁকোৱালি লৈছে, কি ক'ব? মই কৃতজ্ঞতা জনাইছোঁ প্ৰতিগৰাকীক। কথাবোৰ যেতিয়া সকলোৱে চাইছে, শুনিছে, কথাবোৰ পৰামৰ্শ আগবঢ়াইছে কোনোৱে ইমান সুন্দৰ সঁহাৰি, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যক্তিগতভাৱে সকলোকে ধন্যবাদ জনাব পৰা নাই। মই দেখি আছোঁ এইকেইটা দিন যথেষ্ট চৰ্চাত ৰাখিছে, কিন্তু আচলতে এই জনপ্ৰিয়তাই দায়বদ্ধ হ'বলৈকে শিকাইছে। মই জনপ্ৰিয় হ'ব নিবিচাৰোঁ, মই দায়বদ্ধ হ'ব বিচাৰোঁ। গতিকে প্ৰতিটো খোজত আজি যদি কিবা এটা কথা কোৱাৰ লগে লগে সেই ভিডিঅ'টো যদি অসংখ্য লোকৰ মাজত বিয়পি পৰিছে, তাৰ পাছৰ খোজটো মোৰ বাবে জটিল হৈছে যে ৰাইজে যিহেতু বিশ্বাস কৰিছে, ৰাইজে যদি আঁকোৱালি লৈছে, তাৰ মানে মোৰ দায়িত্ব বাঢ়িছে। গতিকে সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি পিছৰ খোজকেইটা যাতে ভালকৈ দিব পাৰোঁ, সেইটোৰ প্ৰতিহে এতিয়া মই দায়বদ্ধ হৈছোঁ আৰু ৰাইজৰ সেইখিনিহে সঁহাৰি বিচাৰিম। আৰু এটা কথা, আপুনি আপোনাৰ ভাষণত কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলক অকল অধ্যয়ন কৰিলেই নহ'ব, অ আ ক খ এইবোৰ শিকালেই নহ'ব, কিবা ভাওনাৰ কথা কৈছিলে আপুনি। এই যিবোৰ আউট নলেজ, এইবোৰৰ বিষয়ে আপুনি কৈছিলে যে টিংকেল টিংকেল লিটিল ষ্টাৰ অকল এইটোৱে নহয়, অন্য কিবা আপোনালোকে শিকাওক। যিবোৰ ধৰ্মীয় ডাঙৰ গুৰুসকল আছে, যেনেকুৱা শংকৰদেৱ মহাপুৰুষ, তেখেতসকলৰ হেৰিবোৰ শিকাওক। আপুনি এটা ভাষণত কৈছিলে, খুব জনপ্ৰিয়তা অভিভাৱকসকলে কথাষাৰ এনেকুৱা। আচলতে সেই কথাষাৰ এটা প্ৰসংগত কোৱা হৈছিল। অভিভাৱকৰ দায়িত্বক লৈ যেতিয়া বিষয়বস্তুটো দিয়া হৈছিল, সেই কথাখিনিতহে কৈছিলোঁ যে সন্তানে টুইংকল টুইংকল লিটিল ষ্টাৰ হওক বা আন তেনেকুৱা পদ্যবোৰ হওক, এইবোৰ আয়ত্ব কৰিয়ে লয় লাহে লাহে, কিন্তু ঘৰখনৰ সেই আধ্যাত্মিক এটা পৰিৱেশৰ কথা কৈছিলোঁ যে যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত আমি সকলোবোৰ, গতিকে সেই ক্ষেত্ৰতহে মই কৈছিলোঁ যে প্ৰাৰ্থনা এভাগিও আমি আওৰালে ভাল, যে ঘৰখনত যদি তেনেকুৱা এটা পৰিৱেশ পায়, ছাত্ৰ ছাত্ৰীসকল স্বাভাৱিকতে ঘৰখনৰ পৰা ঠন ধৰি উঠিব। গতিকে আৰম্ভণিৰ ভেটিটোৱে ভাল হ'ব। সেইবাবে কৈছিলোঁ যে ঘৰুৱা পৰিৱেশবোৰ অকণমান আমাৰ তেনেকুৱা হ'ব লাগে। প্ৰাৰ্থনা হওক, ঘোষা হওক, এইবোৰ আওৰাই থাকিলে আমি তাতো এক শান্তি লাভ কৰিব পাৰোঁ। মূলতঃ মোৰ কথাৰ এটাই আছিল উদ্দেশ্য যে আধ্যাত্মিক চেতনা এতিয়া আমি সৃষ্টি কৰাৰ সময় আহি পৰিল।